ওয়েলকাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ 2023-24 বৰ্ষৰ যিখন সিলেবাস সেই সিলেবাসখন আলোচনা কৰিম। প্ৰথমতে আমি ক্লাছ 10ৰ অসমীয়াৰ সিলেবাসখন আলোচনা কৰিম। ইয়াত চাবা ইয়াত টোটেল ফুল মাৰ্কস আছে 100 নম্বৰ, তাৰ পিছত 5 মাৰ্ক হ'ব 30 নম্বৰ, তাৰ পিছত সময় হ'ব 3 ঘণ্টা। এতিয়া ইয়াত চাবা তোমালোকৰ গদ্যাংশৰ পৰা উদ্যোগী আহা ভাৰতীয় সংস্কৃতি এই দুইটা পাঠ 12 নম্বৰত 6 মাহিলী পৰীক্ষাত আহিব। ঠিক আছে, তাৰ পিছত অসমৰ জনগোষ্ঠী আৰু গাঁথনি এই পাঠটো তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ বাবে নালাগে। বছৰীয়া পৰীক্ষাত এই তিনিটা পাঠ মিলি 10 নম্বৰত আহিব। তাৰ পিছত ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা এই দুইটা পাঠেই তোমালোকৰ 12 মাৰ্কত 6 মাহিলী পৰীক্ষাত আহিব আৰু তাৰ পিছত অৰণ্যৰ যাত্ৰা এইটো পাঠ 6 নম্বৰত আহিব আৰু পাৰস্যত এভুমুখী এই পাঠটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত নালাগে। তাৰ পিছত হ'ব পদ্যাংশৰ বৰগীত আৰু জিকিৰ এই দুইটা পাঠ 9 নম্বৰত 6 মাহিলী পৰীক্ষাত আহিব, 9 নম্বৰত বছৰীয়া পৰীক্ষাত আহিব। প্ৰশস্তি পাঠটো তোমালোকৰ 6 মাহিলীত 4 নম্বৰত আহিব। তাৰ পিছত মই অসমীয়া আৰু দৃষ্টান্তৰ এই দুইটা পাঠে 6 মাহিলী পৰীক্ষাত নাহে, এইটো বছৰীয়া পৰীক্ষাত আহিব। তাৰ পিছত ব্যাকৰণ যদি আমি চাওঁ তোমালোকৰ নৱম শ্ৰেণীৰ ব্যাকৰণখিনি লাগিব। তাৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নতবিধি, যতি, চিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, অস্তাৰ্যক শব্দ, এটা শব্দ প্ৰকাশ কৰা প্ৰত্যয় এই গোটেইখিনি ব্যাকৰণ তোমালোকক লাগিব। এই গোটেইখিনিয়ে 10 নম্বৰত 6 মাহিলী পৰীক্ষাত আহিব আৰু 10 নম্বৰত বছৰীয়া পৰীক্ষাত আহিব। তাৰ পিছত তোমালোকৰ ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন এই তিনিওটাই 4 নম্বৰকৈ 6 মাহিলী পৰীক্ষাত আহিব আৰু 4 নম্বৰকৈ বছৰীয়া পৰীক্ষাত আহিব। তোমালোকে চাবা ইয়াতে অবলিক দিয়া আছে, দেখিছা অবলিক দিয়া আছে মানে নাইবা ভাৱ সম্প্ৰসাৰণ নাইবা প্ৰতিবেদন নাইবা আবেদন। ঠিক আছে, কিন্তু তোমালোকে তিনিওটাই কৰিবা, তাৰে কিন্তু নাইবা হিচাপত আহিব 4 নম্বৰকৈ। ৰচনা তোমালোকৰ 8 নম্বৰকৈ আহিব 6 মাহিলীত আৰু বছৰীয়াটো 8 নম্বৰকৈ আহিব। দ্ৰুতপাঠ তোমালোকৰ যিখন বৈচিত্ৰ্যময় সেইখন 10 নম্বৰত 6 মাহিলীত আহিব আৰু 10 নম্বৰ বছৰীয়া পৰীক্ষাত আহিব। তাৰপিছত তোমালোকৰ যে খ শাখা গ্ৰুপ বি তাৰ কিতাপৰ গদ্যাংশৰ বিষাদ নামৰ পাঠটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত নালাগে, কিন্তু প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটো 6 মাহিলী পৰীক্ষাত 10 নম্বৰত আহিব। তাৰপিছত পদ্যাংশ কানাই চাতুৰীটো নালাগে, ধৰ ঝাৰু ধৰ ভাই এই পাঠটো তোমালোকৰ 6 মাহিলী পৰীক্ষাত 8 নম্বৰত আহিব আৰু এই দুইটা পাঠেই তোমালোকৰ বছৰীয়া পৰীক্ষাত 8 নম্বৰত আহিব। তাৰপিছত চাবা তোমালোকৰ আকৌ ব্যাকৰণ এইখিনি আছে, এইখিনি চাবা নৱম শ্ৰেণীৰ ব্যাকৰণ, ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ এইখিনি তোমালোকৰ 7 নম্বৰত 6 মাহিলী পৰীক্ষাত আহিব আৰু 5 নম্বৰত বছৰীয়া পৰীক্ষাত আহিব। এইখিনিও তোমালোকৰ ব্যাকৰণেই হয়। তাৰপিছত চাবা ছন্দ তোমালোকৰ 4 মাৰ্কত বছৰীয়া পৰীক্ষাত লাগিব, 6 মাহিলী পৰীক্ষাত নালাগে। এনেদৰে মুঠ টোটেল 6 মাহিলী পৰীক্ষাত 100 নম্বৰ আৰু বছৰীয়া পৰীক্ষাতো 100 নম্বৰৰ পৰীক্ষা হ'ব। এইখনেই আছিল তোমালোকৰ ক্লাছ 10ৰ অসমীয়াৰ সিলেবাস। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ সিলেবাসখন আলোচনা কৰিম। ইয়াত চাবা টোটেল মাৰ্কস 100 মাৰ্কস, সময় 3 ঘণ্টা, 5 মাৰ্ক 30, ইণ্টাৰনেল এছেছমেণ্ট 10। এতিয়া চাবা তোমালোকৰ যিখন হিষ্ট্ৰী ইতিহাসখনৰ পৰা চেপ্টাৰ 1 আহিব 15 মাৰ্কস হাফ ইয়াৰলি পৰীক্ষাত আৰু 6 মাৰ্ক ফাইনেল পৰীক্ষাত। চেপ্টাৰ 2ৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত আহিব 15 মাৰ্কস আৰু ফাইনেলত আহিব 7 মাৰ্কস। তাৰপিছত চাবা চেপ্টাৰ 3ৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত 10 মাৰ্কস আহিব আৰু ফাইনেলত 7 মাৰ্কস আহিব। চেপ্টাৰ 4 আৰু 5 এই দুইটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত নালাগে। ইয়াত চাবা তোমালোকৰ ভূগোলৰ চেপ্টাৰ 1ৰ পৰা 15 মাৰ্কস হাফ ইয়াৰলিত আহিব আৰু 7 মাৰ্কস ফাইনেলত আহিব। এইখনৰ পৰাও ভূগোলৰ পৰাও তোমালোকৰ টোটেল 35 মাৰ্কস আহিব আৰু চেপ্টাৰ 2 আহিব 15 মাৰ্কসত হাফ ইয়াৰলিত, 6 মাৰ্কসত ফাইনেলত। চেপ্টাৰ 3 আৰু 4 এই দুইটা চেপ্টাৰে তোমালোকক হাফ ইয়াৰলি পৰীক্ষাত নালাগে। ৰাজনীতি আৰু অৰ্থনীতিৰ পৰা ৰাজনীতিখনৰ পৰা চেপ্টাৰ 1-2 হাফ ইয়াৰলি পৰীক্ষাত 10 মাৰ্কসত আহিব আৰু ফাইনেলত 5 মাৰ্কসত আহিব। তাৰপিছত চাবা ইয়াত টোটেল 10 মাৰ্কস আহিব। ঠিক তেনেদৰে অৰ্থনীতিৰ পৰাও চেপ্টাৰ 1-2 হাফ ইয়াৰলি 10 মাৰ্কসত আহিব আৰু ফাইনেলত 5 মাৰ্কসত আহিব। ইয়াৰে ৰাজনীতিৰ চেপ্টাৰ 1 আৰু অৰ্থনীতিৰো চেপ্টাৰ 1 হাফ ইয়াৰলি পৰীক্ষাত লাগিব। এই দুইটা এখনেই কিতাপত আছে। ইণ্টাৰনেল এছেছমেণ্ট আৰু প্ৰজেক্ট মিলি তোমালোকৰ 10 মাৰ্কসকৈ থাকিব। এনেদৰে টোটেল হাফ ইয়াৰলি পৰীক্ষাত 100 মাৰ্কস আৰু ফাইনেলতো 100 মাৰ্কস আহিব। এইখনেই আছিল ক্লাছ 10ৰ 2023-24 বৰ্ষৰ সমাজ বিজ্ঞানৰ সিলেবাস।
ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত বাকী চিলেবাছখিনি আলোচনা কৰিম।